back to my channel look me Tazlina. আজি বহুত ৰ'দ দিছে গটিকে চিন্তা কৰিছো ধান অলপ আছে ধানখিনি মেলি লও জহা আৰু বৰা ধান গটিকে আহক ভিডিওটো লৈ এয়া ধানখিনি মই উলিয়াবলৈ লৈছো কাম কৰা লৰাটোৱে আহি টিংকিখন পাৰি ললে মই টিঙৰ ওপৰত দিও পুৰণা টিং অলপ আছে মোৰ সেই টিংকিখন মেলি লও আৰু টিংকিখন গৰম হ'বলৈ দিও যেতিয়া টিংকিখন সম্পূৰ্ণ গৰম হৈ উঠে তেতিয়া ধানখিনি তাত ঢালি দিও আৰু এয়া মই নিজে প্ৰথমতে মেলি দিছো এয়া দেখুৱাইছো এয়া কোলা জহা হয় এয়া কোলা জহা সব সেইখিনি মই নিজে অলপ মেলি লওঁ তাৰ পিছত মই দেখাইছো আপোনাক এইখিনি বৰা হয় বৰা কিন্তু ম্যাক্সিমাম ধান মানে নিগনিয়ে খাই হেখে কৰিলে বস্তাৰ ভিতৰতে কুটি দিয়ে জানে সবে তাকে কিমান চাউল ওলাই ক'ব নোৱাৰিছো তুংগুৰিখিনি ওলালেও গৰু কিটালে হ'ব মোৰ কেটামান গৰু আছে হেৰক দানা দিব পাৰিম তাকে চাইছো ম্যাক্সিমাম পটান দাও মানে এইখিনি মই মেলি লৈছো আৰু আজি বিৰাট ৰ'দ বহুত গৰম লাগিছে আৰু ৰ'দো দৰকাৰ ধান মেলিবৰ কাৰণে এটো ৰ'দ ধান মেলাৰ ৰ'দ হয় খুব ধুনীয়াকৈ ধানখিনি শুকাই যাব সেই কাৰণে মই এয়া মেলিছো তেন্তে চাই থাকক ভিডিওটো এয়া মোৰ গুটেই ধানখিনি মেলা হৈ গল এতিয়া এডাল বাইৰে মই ধানখিনি আকৌ লৰাই গৈছো যাতে সবফালে ৰদৰ গৰমটো সোমাই যায় খুবেই গৰম লাগিছে তথাপিতো কামটো কৰি ভালো লাগিছে কাৰণ আজি মোৰ ধানখিনি হৈ গলে গৰুগিটালে তুংগুৰিখিনিও পাই যাম আৰু মোৰ জহা বৰা ধান কেটামান গুট খাব চাউল কেটামান গুট খাব খুবেই ভাল লাগিব গৰমত হিজি গৈছো দেখিছে মুখখন চাগে তথাপিতো মই ধানখিনি নিজে লৰাই লৈছো নিজে নকৰিলে মোৰ ভাল নালাগে কাম কৰা লৰাপত মই সম্পূৰ্ণ কামখিনি এৰি দিব নোৱাৰো গতিকে মই নিজেই লাগি থাকো হেতি কিমান কি কৰে মই চাই থাকো কিন্তু মই নিজেই গৈ লৰাই হলাই নিদিলে মোৰ একেবাৰে ভাল নালাগে তেন্তে চাই থাকো ভিডিওটো ধানখিনি সামৰিলো কাম কৰা লৰাটোৱে ভৰাই দিলে আৰু এতিয়া ধানৰ কাম কৰি জানে ন কিমান ভুগুলা লাগে খজুৱাই সেইখিনি কৰোতে মেলোতে দেৰি হ'ল এতিয়া গা ধুই উঠি আহিছো ৰাতিপুৱাতে বেড কভাৰ এখন ধুই থৈছিলো এতিয়া শুকাই গ'ল ইয়াতে জাপি লৈছো মাছকেইখনো ধুই পেলালো আৰু চাই থকা তেনেহ'লে ভিডিঅ'টো এতিয়া ভাত খাম পলম হৈ গ'ল 2টা বাজি গ'ল ভোকো লাগিছে তেনেহ'লে চাই থাকক ভিডিঅ'টো মই টাইলখনো মেলি লওঁ ঠিক আছে আকৌ লগ পাই আছো এয়া আমি ভাত খাবলৈ লৈছো 2:30 মানে বাজিব হ'ল আৰু 2টা বজাৰ পিছতে বেলিটো ডুবুডুবুৱে কৰে লাইটটো জ্বলাব লগা হৈছে আজি বিশেষ একো নাই যি খাইছো তাকে দেখাইছো কেঁচা বুট কেটামান লৈছো ভাতৰ লগত খুব ভাল পাওঁ দাইল আৰু অকমান বইলাৰ মাংস গধূলি হৈ গ'ল এতিয়া অকমান ৰাস্তাত খুজকাৰি আহো তাৰ পিছত কি কৰিম কি নাই আৰু ৰাস্তাটো যাওঁতে মই আপোনাক দেখাই যাম তেন্তে আহক এয়া আমি গৈ আছো ৰাস্তাত আমাৰ গাঁৱৰ কাৰণে স্ট্ৰীট লাইট নাই গতিকে গাড়ী আহিলেহে আপোনালোকে আমাক দেখিছে গাড়ী পোহৰত কিন্তু ৰাস্তা খুবেই ভাল এয়া চক ঘূৰি আহি পালোহি ঘামি জুমি জুৰুলি জুপুৰি হৈ আহিলো ফেন চলাই এয়া ৰৈছো অৱস্থাটো চক একদম জেপজেপিয়া কি অৱস্থা অৱশ্যে ভালেই হ'ল খোজকাঢ়িলে ঘামিব লাগে তেতিয়া ফেটছ কাটে আৰু হেল্থৰ কাৰণেও ভাল এতিয়া মই এটা ৰেচিপি বনাম তেন্তে চাওক ভিডিঅ'টো এয়া মই পেনখন জ্বলাই লৈছো গেছটো দি ইয়াত গাখীৰ দিছো প্ৰায় 1 কাপ ডাঙৰ কাপৰ 1 কাপ গাখীৰ দিছো আৰু এয়া 1 কাপ চেনি দিম ইয়াছো চেনি দিছো মই আৰু এতিয়া লৰাম চেনিখিনি সিজি যাব গৰম পানী আনি হিজে তথাপি লৰাই মই সিজাই লৈছো আৰু কৰ্ণফ্লোৰ লম এতিয়া এটা ডেজাৰ্ট বনাইছো কৰ্ণফ্লোৰ পানীৰ লগত 3 চামুচ মান দিম এয়া দি আছো চাওক দি মই খুব ফিটিং তাত আৰু লগতে কোকা পাউডাৰ দিম কোকা পাউডাৰ মই 1 চামুচ মান দিম আৰু তাৰ লগত খুব ফিটিং যাতে গুটি বানি না যায় 1 চামুচ মই ঢালি আছো কোকা পাউডাৰ মই খুব ফিটিছো গুটি নবন্ধালৈকে আপোনালোকে খুব খৰকৈ ফিটিব আৰু উতলি থকা গাখীৰখিনি লাহে লাহে দি যাব কিন্তু দি যোৱাৰ পিছত লৰাই থাকিব লাগিব নহলে লাগি ধৰিব তলত সব ফালে লৰাই থিকনেসটো আহালৈকে লৰাই থাকিব লাহে লাহে থিকনেসটো আহিছে এই সব
এয়া ঠিকনেছ আহি গৈছে আৰু অলপ সময়ৰ পিছতে মই এখন পেনত ঢালি দিম হৈ গৈছে প্ৰায় হৈ গৈছে এতিয়া মই লাহেকৈ ফেনখনত ঢালি দিম এয়া মই ঢালিছোঁ এয়া সম্পূৰ্ণ মই তাত ঢালি দিম এয়া চব সম্পূৰ্ণ মই তাত ঢালি দিছোঁ এখন স্কোৱাৰ পেন এয়া মই ঢালিছোঁ সম্পূৰ্ণ হৈ গ'ল ইয়াত অলপ ওপৰত অলপ ঠাণ্ডা হোৱাৰ পিছতে মই অলপ ড্ৰাই ফ্ৰুটছ আৰু চকলেট চিপছ দি গাৰ্নিচিং কৰি দিছোঁ এয়া কাজু আৰু খিচমিচো দিম মই এতিয়া এয়া কাজু দি আছোঁ আটাইখিনি মই তেনেকৈ ওপৰত ধুনীয়াকৈ ডেকৰ কৰি দিম এয়া চব হৈ গ'ল মোৰ আৰু এতিয়া 1 ঘণ্টামানৰ কাৰণে ফ্ৰিজত ভৰাই দিম আজি যেহেতু কাতি বিহু গতিকে সকলোলৈ মোৰ কাতি বিহুৰ উলগ যাচিলোঁ আৰু মোৰ এয়া অতি মৰমৰ কলেজীয়া বান্ধৱী তৃষ্ণাৰাণী ৰাজখোৱাই সুদূৰ কলিয়াবৰৰ পৰা মোলৈ এটা ভিডিঅ'ৰে শুভেচ্ছা জনাইছে আৰু সেই ভিডিঅ'টো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তেন্তে চাই থাকক ভিডিঅ'টো কাতি বিহুৰ এই বন্তিগছিয়ে যিদৰে উজ্বলাই দিছে সেইদৰে যাতে তাই আৰু মোৰ এই বন্ধুত্ব চিৰদিন উজ্বলি থাকে তাকেই মই কামনা কৰিলোঁ এতিয়া ৰাতি আহাৰৰ কাৰণে মোৰ বেটিজনীৰ ৰিকুৱেষ্টত কিবা এটা বনাবলৈ লৈছোঁ চাওকচোন ভিডিঅ'টো এয়া মই কেৰাহীত তেল ঢালিছোঁ যিহেতু তাই ডিম খাই খুব ভাল পায় ডিমৰ কিছুমান বেলেগ বেলেগ ৰেচিপি যদি বনাই দিয়া হয় খুব ভাল পায় গতিকে মই 2টা ডিম লৈছোঁ আজি মানুহজন নাই গতিকে তাই আৰু মই গতিকে 2টা ডিমেই ল'লোঁ আৰু এয়া মই তেলত ফ্ৰাই কৰি লৈছোঁ অলপ টাইটকৈ ফ্ৰাই কৰি লওঁ যাতে ৰেড কালাৰটো আহি যায় এয়া মই ফ্ৰাই কৰি আছোঁ আৰু অলপ ৰেড কালাৰ হ'লে মই তুলি থওঁ এয়া হৈ গ'ল যিহেতু মই বাতিটাত তুলি থৈছোঁ আৰু এতিয়া মই ইয়াত দিছোঁ মই পিঁয়াজ দিয়া নাই ডাইৰেক্ট পিঁয়াজ নহৰু আদাৰ এটা পেষ্ট বনাই লৈছোঁ আৰু সেই পেষ্টটোৱে তেলত ঢালি নহৰু পিঁয়াজ আদা গোন্ধটো যোৱালৈকে মই ভাজি থাকিম এয়া মই সেই গোন্ধটো যোৱালৈকে কেঁচা কেঁচা গোন্ধটো যোৱালৈকে ভাজি আছোঁ আৰু মই সৰিয়হৰ এটা পেষ্ট বনাই লৈছোঁ আৰু পানী দিয়া নাই কিন্তু মই এয়া ইয়াতে স্লেচেৰে ভাজিবলৈ চেষ্টা কৰিছোঁ তেতিয়া খুব ভাল লাগে গোন্ধটো ধুনীয়াকৈ আহে আৰু এতিয়া হে অলপ পানী দি পেলাই মই অলপ গ্ৰেভিটো আহালৈকে ভাজি থাকিম সৰিয়হৰ পেষ্ট দি পেলাই বনালে অলপ ভাজি থাকিব লাগে নহ'লে টিটিকি এটা ভাৱ আহে খাওঁতে গতিকে মই অলপ সময় এইদৰে পানী অলপ দি ভাজি থাকিম আৰু স্লেচ দি এয়া লৰাই আছোঁ নহ'লে লাগি ধৰিব এতিয়া মই গোটেইখিনি মছলা এড কৰি লৈছোঁ ধনিয়া মিক্স মছলা জলকীয়া গুড়ি সব মিক্স কৰি মই একেলগে এয়া মিলাই আছোঁ অলপ স্পাইচি হ'লে বেটিয়ে খাই খুব ভাল পায় গতিকে এইদৰে মই বনাই আছোঁ চাওক ভিডিঅ'টো আৰু অলপ পানী দিছোঁ পানী দি পেলাই অলপ সিজিবলৈ দিম এয়া লৰাই আছোঁ প্ৰায় সিজি গৈছে এতিয়া মই ইয়াত আলু দিম 2টা ডাঙৰ আলু লৈছোঁ আৰু দীঘল দীঘলকৈ কাটি লৈছোঁ সিজাটো সহায় হয় আৰু দেখিবলৈও ভাল লাগে খায়ো ভাল লাগে এনেকৈ দিলে আটাইখিনি আলু ডুবি যোৱাকৈ পানীও মই ৰাখিছোঁ কাৰীখনত আৰু এতিয়া মই অলপ লৰাই ঢাকনাখন মাৰি সিজিবলৈ দিম এতিয়া মই লৰাই লৈছোঁ এয়া মই ঢাকনাখন মাৰি দিম যাতে অলপ দেৰি সিজি পেলাই আলু কোমলি যায় এতিয়া প্ৰায় হৈয়ে গৈছে কালাৰটো খুব ধুনীয়াকৈ আহিছে নিমখ হালধি দিলোঁ সেয়া মই দেখাব নহ'লে খুব কম দিছোঁ হালধি মই নহ'লে জলকীয়াৰ কালাৰটো নাহে এতিয়া মই আলু সিজিনে এয়া লক্ষ্য কৰিছোঁ প্ৰায় সিজি গ'ল এতিয়া মই ডিম 2টা ইয়াৰ পৰা দি দিম আৰু
আৰু অলপ দেৰি ৰাখি খাব পৰা হৈ যাব এয়া দুটা ডিম ইয়াত মই দি দিছো এয়া দি দিছো এয়া দি দিছো মই আৰু প্ৰায় হৈ গ'ল আকৌ মই অলপ লৰাই দিম লৰাই খোৱাৰ উপযোগী হৈ গৈছে যদি মোৰ আজিৰ ভিডিও চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদি কোনোবা নতুন ভিউৱাৰ আছে মোৰ ভিডিওটো চাই আছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব তেন্তে আজিলৈ আহো তাজদিনা আহি আছে আগতে নতুন ভিডিও লৈ আপোনালোকৰ কাষলৈ বাই বাই